আজি আমি স্থিতিক শক্তি পঢ়িম। তো ইয়াৰ আগত গতিক শক্তি পঢ়িছিলোঁ। তো গতিক শক্তিটো কি আছিলে যে কোনো এটা বস্তু গতিৰ বাবে লাভ কৰা শক্তিটোকে আমি গতিক শক্তি বুলি কওঁ। তো আজি স্থিতিক শক্তিটো অলপ বেলেগ ধৰণৰ তো কাৰ্যকলাপে দিয়া আছে আৰু কাৰ্যকলাপৰ পৰা আমি বুজি পাব লাগিব। তো ভিডিঅ'টো অলপ ভালদৰে চাবা। তাৰপৰা প্ৰথম কাৰ্যকলাপটো কৈছে ৰবৰৰ পটি এডাল লোৱা, তাৰ এটা মূৰ ধৰি লৈ আনটো মূৰ টানি দিয়া, পটিডাল দীঘল হৈ যাব, পটিডালৰ এটা মূৰ এৰি দিয়া, কি ঘটিল? পটিডালে পূৰ্বৰ দৰে ঘূৰাই পাবলৈ বিচাৰিব। নিশ্চয়কৈ পটিডাল টান খোৱা অৱস্থাত শক্তি আহৰণ কৰিছিল। দীঘল কৰোঁতে কেনেকৈ শক্তি আহৰণ কৰিব? তো যদি এইটো আমি কাৰ্যকলাপ চাওঁ, যদি এডাল আমাৰ ৰবৰ থাকে, এনেকুৱা এডাল ৰবৰে যদি হয়, যেনেকৈ ৰবৰৰ বেন আছে, তো এনেকুৱা যদি ৰবৰ এডাল হয়, তো ইয়াত যদি আমি এনেকৈ টানি দিওঁ, কি হ'ব? তেতিয়া ৰবৰডাল নিশ্চয় দীঘল হৈ যাব, বেছিকৈ দীঘল হৈ যাব। বেছিকৈ দীঘল হৈ যোৱাৰ লগে লগে কি হ'ব ইয়াত? তাৰপৰা যেতিয়া আকৌ এৰি দিবা, তো এইডাল যেতিয়া এৰি দিবা, তো ই আকৌ কি হৈ যাব? সৰু হৈ যাব। আৰু যদিহে ইয়াত কিবা এটা বস্তু এনেকৈ লাগি থাকে, তো এনেকৈ টানি পেলাই যদি এৰি দিয়া যায়, তো বস্তুটো কি হ'ব? বস্তুটো দূৰলৈ আহি এনেকৈ ওলাই গুচি যাব। তাৰ মানে কি হ'ল? প্ৰথমে যেতিয়া ই ৰৈ আছিল তাত একো হোৱা নাছিলে, কিন্তু যেতিয়া আমি ইয়াক এনেকৈ টানি দিলোঁ, টানি দি পেলাই ইয়াক যেতিয়া আকৌ এৰি দিম, তো ইয়াত যদি কিবা এটা বস্তু লাগে, সেই বস্তুটো এটা বেলেগ দূৰত্বলৈ গুচি যাব আৰু এই ৰবৰডাল কি হ'ব? নিজৰ এটা স্থানলৈ গুচি আহিব। তো এই কথাখিনিকে কাৰ্যকলাপটোৱে বুজাব বিচাৰিছে। তো বাকীকেইটা কাৰ্যকলাপো চাই লওঁ, তাৰপিছত আমি গোটেই কথাখিনি চাই ল'ম। তাৰপাছৰ কাৰ্যকলাপটো কৈছে তলত দেখুওৱাৰ দৰে এডাল স্প্ৰিং লোৱা, বন্ধু এজনক ইয়াৰ এটা মূৰ ধৰিবলৈ কোৱা, তুমি আনটো মূৰ ধৰি আঁতৰলৈ যোৱা, এতিয়া স্প্ৰিংডাল এৰি দিয়া, কি ঘটিল? তো এডাল স্প্ৰিং আছে, স্প্ৰিংডাল যদি এনেকৈ দুফালে ধৰি টানি দিয়া যায়, তাৰপৰা যদি এটা মূৰ আমি এৰি দিওঁ, কি হ'ব? স্প্ৰিংডাল আকৌ নিজৰ স্থানলৈ আহিব, হয়। তো নিজৰ স্থানলৈ আহিব। তো সম্পৰ্কিত অৱস্থাত স্প্ৰিংডাল কেনেকৈ শক্তি আহৰণ কৰিলে? সংকুচিত কৰিলে স্প্ৰিংডাল শক্তি লাভ কৰিবনে? তো তাৰ মানে কি হ'ব? যদিহে বস্তু প্ৰথমটো স্প্ৰিংডাল সৰুৱে হৈ আছিল, প্ৰথম স্প্ৰিংডাল এনেকুৱা ধৰণে আছিলে, হয়। তো যেতিয়া আমি ইয়াক টানিম, লাহে লাহে কি হ'ব? বহল হ'বলৈ আৰম্ভ কৰিব। তো যেতিয়া আকৌ আমি এৰি দিম, সি আকৌ আগৰ অৱস্থালৈ আহিব বিচাৰিব, অৰ্থাৎ এইখিনিৰ পৰা সি ইমানখিনি দূৰত্বৰ পৰা আকৌ সি ইমানখিনি দূৰত্বলৈকে আহি গ'ল। তো আগৰ স্থানৰ পৰা আকৌ নিজৰ স্থানলৈ আহি গ'ল। তো তাৰ বাবে কাৰ্য কৰিব লাগিব ন, বস্তুটো নিজে নিজেতো আহিব নোৱাৰে। তো যেতিয়া আমি টানি পেলাই যেতিয়া এৰি দিম, সি আকৌ নিজৰ অৱস্থালৈ আহিব। তো তাৰ মানে আমি কি তাতে কি হৈছে? কাৰ্য সম্পন্ন হৈছে। তো ইয়াতো এটা কাৰ্য সম্পন্ন হ'ল, ইয়াতো এটা কাৰ্য সম্পন্ন হৈছে। তো তাৰপিছত যিটো ক্ৰিয়াকলাপ দিছে, পুতলা গাড়ী এখন লোৱা, ইয়াৰ চাবি পকোৱা গাড়ীখন মজিয়াত স্থাপন কৰি গতি কৰিলে নি ক'ৰ পৰা শক্তি লাভ কৰিলে? আহৰণ কৰা শক্তি পাকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক কিদৰে প্ৰতিপন্ন কৰা? তো যদি এইটো আমি চাওঁ, যিবিলাক আমাৰ পুতলা গাড়ী আছে, তাত যিবোৰ স্প্ৰিং থাকে, স্প্ৰিংবোৰ এনেকৈ থাকে, বহল বহল হৈ থাকে। তো স্প্ৰিংবোৰ এনেকৈ বহল বহল হৈ থাকে। তো যদি চাবিটো পকোৱা হয়, স্প্ৰিংটো কি হয়? একদম গোট খাই যায়, এনেকৈ সৰু সৰুকৈ গোট খাই যায়। তো গোট খাই যায়, তাৰপিছত যেতিয়া চাবিটো এৰি দিয়া হয়, গাড়ীখন চলিবলৈ ষ্টাৰ্ট কৰে। গাড়ীখন যেতিয়া চলিবলৈ ষ্টাৰ্ট কৰিব, এই যিবোৰ বহল বহল স্প্ৰিং আছিলে বা বহল বহল যিবোৰ পাতি আছিলে, সেইবোৰ লাহে লাহে যিবোৰ বহল বহল পাতি আছিলে, সেইবোৰতো প্ৰথমে সৰু হৈছিল। তো সৰুৰ পৰা আকৌ কি হ'ব? আকৌ বহল হ'বলৈ লাহে লাহে আৰম্ভ কৰিব। এইটোতো দেখা পাইছে চাগে। তো যিবিলাক পুতলা গাড়ী থাকে, তাৰ ভিতৰত এনেকৈ এডাল এডাল স্প্ৰিং থাকে, বহলকৈ থাকে। তো যেতিয়া চাবিটো পকাই দিয়া হ'ব, তো ইহঁতে লাহে লাহে এনেকৈ গোট খাবলৈ আৰম্ভ কৰিব। আকৌ যেতিয়া গাড়ীখন চলিব, তো এই গোট খোৱা পাতটো লাহে লাহে আকৌ বহল হ'বলৈ আৰম্ভ কৰে। তাৰ মানে কি? যেতিয়া বহল হোৱাৰ পৰা আমি ইয়াক গোট কৰিছিলোঁ, তাৰমানে সি শক্তি আহৰণ কৰিছিলে, আৰু সেই শক্তি আহৰণ কৰাৰ বাবে সি গাড়ীখন চলিব পাৰিছিলে। আৰু যেতিয়া এই গোট খোৱাটো লাহে লাহে বহল হ'ব, তাৰমানে কি হৈছে? শক্তিখিনি লাহে লাহে এৰিছে, যাৰ ফলত গাড়ীখন কি কৰিছে? গতি কৰিবলৈ আৰম্ভ কৰিছে। তো এইটো কাৰ্যকলাপৰ পৰা সেইটো কথা কৈছে। তাৰপিছত আহিলে বস্তু এটা কোনোৱে উচ্চতালৈ উঠোৱা, বস্তুটো এটা কাৰ্য কৰিব পাৰিব, এৰি দিলেই তললৈ পৰিব। ইয়ে প্ৰমাণ কৰে যে বস্তুটোৰ শক্তি আহৰণ কৰিলে, বস্তুটো অধিক উচ্চতালৈ উঠালে ই বেছি কাৰ্য কৰিব, অৰ্থাৎ বেছি শক্তি আহৰণ কৰিব। ই ক'ৰ পৰা শক্তি পালে চিন্তা কৰা আৰু আলোচনা কৰা। তো বস্তু এটা যদি আমি তলৰ পৰা এনেকৈ ওপৰলৈ উঠাওঁ, বস্তুটো যিমানে বস্তুটোৱে এতিয়া কাৰ্য কৰিব পাৰিব, এৰি দিলেই তললৈ। তো বস্তু এটা যেতিয়া আমি ইয়াত তলৰ পৰা ওপৰলৈ উঠাম, তো যেতিয়া তাৰ পৰা এৰি দিম, সি নিজে নিজে ক'লৈ আহিব? তললৈ আহিব। তাৰমানে তাত কি হৈছে? সি কাৰ্য কৰিব পাৰিছে। অৰ্থাৎ যদি বস্তুটো আমি ওপৰলৈ নুঠালোঁ হয়, তেতিয়াহ'লে সি কি কৰিব নোৱাৰিলে হয়? কাৰ্য কৰিব নোৱাৰিলে হয়। আৰু কাৰ্য কৰিবৰ কাৰণে নিশ্চয় শক্তি লাগিব। তাৰ মানে কি? বস্তুটো যেতিয়া আমি তলৰ পৰা ওপৰলৈ উঠাইছিলোঁ, তেতিয়াহ'লে যদি কলমটো উদাহৰণ লওঁ, তো কলমটোৱে কি কৰিছে? শক্তি আহৰণ কৰিব, যেতিয়া আমি তলৰ পৰা ওপৰলৈ উঠাম। আৰু সেই শক্তি আহৰণ কৰাৰ বাবে সি কি কৰিব পাৰিছে? কাৰ্য সম্পন্ন কৰিব পাৰিছে, যাৰ বাবে সি তললৈ আকৌ নিজে নিজে যাবলৈ
পাৰিছে। তো এইটোৱে কথা হ'ল। তাৰপৰা কি কৈছে, ওপৰৰ পৰিস্থিতিকেইটাত বস্তুৰ ওপৰত কাৰ্য কৰাৰ বাবে শক্তি সঞ্চিত হৈছে। যোগান ধৰা শক্তি বেগ বা দ্ৰুতি পৰিৱৰ্তনৰ বাবে ব্যৱহৃত নহ'লে শক্তি বস্তুৰ স্থিতি শক্তিৰ ৰূপে সঞ্চিত হয়। কি কৈছে, ওপৰত যিমানকেইটা আমি কাৰ্যকলাপ কৰিলোঁ তাত কি হৈছে, আমি যেতিয়া বস্তুটো যেনেকৈ এইটো স্প্ৰিংডাল টানি দিলোঁ তেতিয়া কি হ'ব, তাত শক্তি আহৰণ কৰিব, সেই শক্তি নিজে গোটাই ল'ব। ৰবৰৰ পাতিটো এনেকৈ টানি দিলোঁ, টানি দিওঁতে কি হ'ব, সেই শক্তি নিজে আহৰণ কৰিব। ঠিক এনেকৈ গাড়ী পুতলাখনৰ চাবিটো যেতিয়া ঘূৰাই দিম সেই শক্তি আহৰণ কৰিব। ঠিক একেদৰে বস্তুটো যেতিয়া ওপৰৰ পৰা তলৰ পৰা ওপৰলৈ উঠাম সেই শক্তি আহৰণ কৰিব। আৰু সেইটো কি হৈছে, যদি সেই শক্তিখিনি আমি ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে সেই গোটেইখিনি শক্তিয়ে তাত ৰৈ যাব আৰু সেইটোৱে হ'ব আমাৰ বাবে স্থিতি শক্তিৰূপে সঞ্চিত হ'ব বুলি কৈছে। যেতিয়া তুমি ৰবৰৰ পতি এডাল সম্প্ৰসাৰিত কৰা তেতিয়া তুমি শক্তি হস্তান্তৰ কৰা। পতিডাললৈ হস্তান্তৰ হোৱা শক্তিয়ে হ'ব তাৰ স্থিতি শক্তি। তো পুতলা গাড়ীখনৰ চাবি পকালে কাৰ্য সম্পন্ন হয়, ভিতৰৰ স্প্ৰিংডালৰ হস্তান্তৰ শক্তি স্থিতি শক্তিৰ ৰূপে সঞ্চিত হয়। তো কোনো বস্তুৱে তাৰ অৱস্থান অৱয়ৱৰ বিনাশৰ বাবে আহৰণ কৰা শক্তিক স্থিতি শক্তি বুলি কোৱা হয়। তো ইয়াৰ ডেফিনেশ্যন হৈছে এইটো। তাৰমানে কি কৈছে, যদি কোনো এটা বস্তুৰ স্থান সলনি হয় বা তাৰ আকাৰ সলনি হয় তেতিয়াহ'লে সেইকেইটা সলনি হওঁতে যদি সি কিবা শক্তি আহৰণ কৰে সেই শক্তিটোক আমি স্থিতি শক্তি বুলি ক'ম। যেনেকৈ ইয়াত যিডাল ৰবৰ আছিল তো প্ৰথমেতো এনেকুৱা আছিল, তাৰপিছত যদি টানি দিলোঁ ইয়াৰ আকাৰটো কি হ'ল, চেঞ্জ হৈ গ'ল। তো আকাৰটো চেঞ্জ হওঁতে ই এটা শক্তি পালে যাৰ ফলত ইয়াত কিবা বস্তু থাকিলে দূৰলৈ মাৰি দিব। তো এই শক্তিটোকে আমি ক'ম স্থিতি শক্তি। অৰ্থাৎ ইয়াৰ আকাৰ সলনি হৈছে তাৰ বাবে এটা কি হৈছে, স্থিতি শক্তি। ইয়াতো প্ৰথমে সৰু আছিলে যে টানি দিলোঁ তাৰপৰা কি বহল হৈ গ'ল, তো এৰি দিলে সি আকৌ নিজৰ স্থানলৈ যাবলৈ বিচাৰি কাৰ্য সম্পন্ন কৰিছে। তো কাৰ্য সম্পন্ন কৰি সি শক্তি ক'ত পালে, যেতিয়া আমি বস্তু টানি দিছিলোঁ তেতিয়া শক্তি সি আহৰণ কৰিছে। তাৰমানে ইয়াৰ যিটো প্ৰথম শ্বেপ আছিলে, যিটো গঠন আছিলে তাৰ গঠনটো চেঞ্জ হোৱাৰ পাছতে তাৰ মাজত এটা কি হ'ল, শক্তি আহিল। ঠিক একেদৰে বস্তু এটা যদি কলমটো এইখিনি থাকিলে, কলমটো যেতিয়া আমি ওপৰলৈ টানি দিলোঁ সি কি আহৰণ কৰিলে, শক্তি আহৰণ কৰিলে, যাৰ ফলত সি কাৰ্য সম্পন্ন কৰি তললৈ নিজে নিজে যাবলৈ পাৰিলে। তাৰমানে কি, বস্তুটোৰ স্থানৰ পৰিৱৰ্তন প্ৰথমে তললৈ আছিল ওপৰলৈ আনতে কি হ'ল, সি শক্তি আহৰণ কৰিলে, গতিকে শক্তি আহৰণ কৰাৰ কাৰণে সি কাৰ্য সম্পন্ন কৰিব পাৰিছে। তো এনেকৈ যিবোৰ বস্তু স্থানৰ পৰিৱৰ্তন বা তাৰ আকাৰৰ পৰিৱৰ্তনৰ বাবে শক্তি আহৰণ কৰে সেই শক্তিটোকে আমি স্থিতি শক্তি বুলি কওঁ। তাৰপিছত যদি আমি উচ্চতাত অৱস্থিতি বস্তুৰ স্থিতি শক্তি। বস্তু এটা উচ্চতালৈ উঠালে তাৰ শক্তি বাঢ়ে। ইয়াৰ কাৰণ এই যে মাধ্যাকৰ্ষণ বিপক্ষে বস্তুটো উঠাওঁতে তাৰ ওপৰত কাৰ্য কৰিব লগা হয়। তো বস্তু এটা যেতিয়া ওপৰলৈ উঠে তাত শক্তি বাঢ়ে। কিয় বাঢ়ে, তো বস্তুটো যেতিয়া আমি ওপৰলৈ উঠাম তলতো মাধ্যাকৰ্ষণে আমাক টানি থাকিব ন। তো বস্তুটো যেতিয়া আমি তলৰ পৰা ওপৰলৈ উঠাম তো সেই মাধ্যাকৰ্ষণ শক্তিটো বিপৰীত দিশত বল প্ৰয়োগ কৰিব লাগে। যদি আমাৰ মাধ্যাকৰ্ষণ শক্তিটো আমি চবে জানো তললৈ এনেকৈ থাকে, তো তললৈ মাধ্যাকৰ্ষণ শক্তিটো ক্ৰিয়া কৰি আছে আৰু বস্তুটো আমি কি কৰিব লাগিব, তো তলৰ পৰা ওপৰলৈ উঠাব। তাৰমানে কি, মাধ্যাকৰ্ষণ শক্তি বিপৰীত দিশত বল প্ৰয়োগ কৰিব লাগিব, গতিকে তাৰ শক্তিটো কি হয়, বাঢ়ি যায়। তো মাধ্যাকৰ্ষণৰ বিপক্ষে বস্তুটো উঠাওঁতে তাৰ ওপৰত কাৰ্য কৰিব লগা হয়। এনে অৱস্থাত বস্তুত সঞ্চিত স্থিতি শক্তিয়ে মাধ্যাকৰ্ষণ স্থিতি শক্তি বোলে। গতিকে বস্তু এটা যেতিয়া তলৰ পৰা ওপৰলৈ উঠাওঁতে যি শক্তি সঞ্চিত হৈ থাকে সেইটোকে আমি মাধ্যাকৰ্ষণিক স্থিতি শক্তি বুলি ক'ম। তো ইয়াত কৈছে যে ধৰা হওক এমভৰৰ বস্তু এটা ভূমিৰ পৰা এইচ উচ্চতালৈ উঠোৱা হৈছে। তো ইয়াত এমভৰৰ বস্তু এটা আছে, ইয়াৰ পৰা ক'লৈ উঠালে, এইচ উচ্চতালৈ বস্তুটো উঠালে। ইয়াৰ বাবে বল এটাৰ প্ৰয়োজন হ'ব, অবভিয়াছলি বল এটাৰ প্ৰয়োজন হ'ব যেতিয়া তলৰ পৰা আমি ওপৰলৈ উঠাম। বস্তুটো দাঙিবলৈ প্ৰয়োজন হোৱা ন্যূনতম বলটো ইয়াৰ ওজন হ'ল mg সমান। তো আমি জানো যে নিউটনৰ দ্বিতীয় সূত্ৰ মতে F = কি হয়, F = ma হয়। ইয়াতো আমি এটা বল প্ৰয়োগ কৰিছোঁ, যিহেতু আমি মাধ্যাকৰ্ষণৰ কথা কৈ আছোঁ, গতিকে এৰ ঠাইত আমি কি লিখিম, g লিখিম। অৰ্থাৎ আমাৰ যিটো F হ'ব সেই Fটো কি হ'ব, আমাৰ যিটো বল প্ৰয়োগ কৰিম তাত আমি সেইটো F = mg হ'ব। এৰ ঠাইত আমাৰ কি আহিব, g আহিব, কিয়নো ইয়াত আমি মাধ্যাকৰ্ষণৰ কথা কৈ আছোঁ। তাৰপিছত বস্তুটোৱে আহৰণ কৰা শক্তি তাৰ ওপৰত সম্পন্ন কাৰ্যৰ সমান হ'ব। তো বস্তুটোৱে যেতিয়া আমি তলৰ পৰা ওপৰলৈ উঠাম যিমানখিনি শক্তি আহৰণ কৰিব তো সিমানখিনিয়ে সি কাৰ্য সম্পন্ন কৰিব পাৰিব। কাৰণ আমি জানো যে শক্তি কি হয়, কাৰ্য কৰিব পৰা সামৰ্থ্যকে শক্তি কোৱা হয়। তো সি যিমানখিনি শক্তি আহৰণ কৰিব সিমানখিনি সি কাৰ্য সম্পন্ন কৰিব। সেইকাৰণে বস্তুটোৱে আহৰণ কৰা শক্তি তাৰ ওপৰত সম্পন্ন কৰা কাৰ্যৰ সমানেই হ'ব। তো ধৰা হওক মাধ্যাকৰ্ষণৰ বিপক্ষে বস্তুটোৰ ওপৰত সম্পন্ন কৰা কাৰ্য W। তো বস্তুটো যেতিয়া আমি ভূমিৰ পৰা এইচ উচ্চতালৈ উঠাম, তো এমভৰৰ বস্তু এটা যেতিয়া আমি এইচ উচ্চতালৈ উঠাম তেতিয়া সি কি কৰিব, এটা শক্তি আহৰণ কৰিব। তো সেই শক্তিটো আহৰণ কৰাৰ বাবে সি এটা কাৰ্য সম্পন্ন কৰিব পাৰিব। তো সেই কাৰ্যটো আমি জানো যে কাৰ্যৰ ফৰ্মুলা কি হয়, F = হৰণ হয়, আমি জানো যে কাৰ্যৰ ফৰ্মুলা কি হয়, W = F পূৰণ S। তো Fটো ইয়াত বল বুজাইছে, Sটো ইয়াত
হৰণ বুজাইছে। তো এতিয়া আমি অলৰেডি পালোঁ যে বস্তুটো যেতিয়া আমি ভূমিৰ পৰা এইচ উচ্চতালৈ উঠাম, তো এইচ উচ্চতালৈ যেতিয়া উঠাম তাৰ ওপৰত এটা কি সম্পন্ন কৰিব, কাৰ্য সম্পন্ন কৰিব। আৰু কাৰ্যটোৰ বাবে আমি এতিয়া কি কৰিব লাগিব, বল প্ৰয়োগ কৰিব লাগিব। আৰু সেই বলটো আমাৰ বাবে কি হ'ব, F = mg। জি কিয় হৈছে, কাৰণ এইটো মাধ্যাকৰ্ষণৰ কথা কৈ আছে। তো এফৰ ঠাইত আমি কি লিখিম, mg। আৰু ইয়াত যিটো হৰণ হৈছে, হৰণটো কি হ'ব আমাৰ এইচ হ'ব উচ্চতাটো, কাৰণ তলৰ পৰা ওপৰলৈ গৈছে। তো mgh। তো যিটো আমাৰ স্থিতি শক্তি বস্তুটো যদি এইচ উচ্চতাত থাকে, তেতিয়াহ'লে সেই বস্তুটোৰ স্থিতি শক্তিৰ ফৰ্মুলা কি হ'ব আমাৰ mgh। তো সেইটোৱে কিতাপতো কৈছে। তো ধৰা হওক মাধ্যাকৰ্ষণৰ বিপক্ষে বস্তুৰ ওপৰত সম্পন্ন কৰা কাৰ্য W, গতিকে সম্পন্ন কৰা কাৰ্য হ'ব বল পূৰণ হৰণ। যিহেতু বলটো আমি অলৰেডি কৈছোঁ mg হ'ব, হৰণটো কি হ'ব, h হ'ব। গতিকে আমাৰ যিটো ফৰ্মুলা হ'ব mgh হ'ব। তো যিহেতু বস্তুটোৰ ওপৰত সম্পন্ন কৰা কাৰ্য mgh, গতিকে বস্তুটোৱে mgh পৰিমাণৰ শক্তি লাভ কৰিব। ইয়ে হ'ব বস্তুটোৰ স্থিতি শক্তি EP = mgh। অৰ্থাৎ EP আমি স্থিতি শক্তিক EPৰে বুজাওঁ। গতিকে যদি সোধে স্থিতি শক্তি কি হয় এইচ উচ্চতাত থকা বস্তু এটাৰ, গতিকে বস্তুটোৱে যেতিয়া আমি তলৰ পৰা ওপৰলৈ উঠাম, সি যিমানখিনি শক্তি আহৰণ কৰিব সেইটোৱে তাৰ হ'ব স্থিতি শক্তি। আৰু সি কিমান শক্তি আহৰণ কৰিব, mgh শক্তি আহৰণ কৰিব। যদি সেই বস্তুটো ইয়াতে থাকে, তেতিয়াহ'লে ইয়াত কোনো শক্তি আহৰণ কৰা নাই, তেতিয়াহ'লে ইয়াৰ স্থিতি শক্তি কি হ'ব, 0 হ'ব। অৰ্থাৎ বস্তু এটাৰ স্থান পৰিৱৰ্তন, তাৰ আকাৰ পৰিৱৰ্তন বা তাৰ যিকোনো এটা পৰিৱৰ্তনৰ বাবে যদি কিবা এটা শক্তি আহৰণ কৰে, সেই শক্তিটোৱে হ'ব আমাৰ বাবে স্থিতি শক্তি।